নমস্কাৰ, মই পলাশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পলাশ ক্ৰিয়েশ্যন। আজি 16 দিনৰ মূৰত আজি আমাৰ খুৰাৰ আদ্য শ্ৰাদ্ধ আৰু বামুণৰ কামখিনি ধুনীয়াকৈ সমাপন হৈছে ইতিমধ্যে। আৰু এইটো মোৰ ভতিজা, ভকতক ভৰি ধোৱা না তোমালোকে ন? আৰু ভকতক ভৰি ধোৱা কাৰ্য ইতিমধ্যে সমাপন হ'ল। আৰু মোৰ বেকত দেখিছে আপোনালোকে ভকত বহি আছে। আৰু পাছত কি হয় মই আপোনালোকক সকলোবিলাক দেখাই যাম, আপোনালোকে চাই যাব। ঘৰৰ পৰা আহিয়েই মই খুৰাৰ ফটোৰ আগত ইয়াত ধূপ জ্বলাই সেৱা জনাইছোঁ। আৰু ভকত বৈষ্ণৱে ৰভাতল ইতিমধ্যে ভৰি পৰিছে আৰু এতিয়া নাম প্ৰসংগৰ কাৰণে সাজু হৈছে। নাম প্ৰসংগ হোৱাৰ পাছত গৃহস্থ এয়া ৰাইজৰ আগত সেৱা ধৰিছে। সেৱা ধৰাৰ পাছত এয়া মই ভকতক তামোল বিলাইছোঁ আৰু তাৰ মাজতে অলপ ভিডিঅ' ক্লিপো ৰাখি লৈছোঁ। আৰু আজি আমাৰ নাম প্ৰসংগ হ'ল, ইয়াত পুথি পঢ়ি আছে, তাৰ পাছতে আমাৰ দিহানাম হ'ব। গতিকে আমি সকলোৱে মিলি দিহানাম চাওঁ, আহক। চকা ঘূৰিছে বায়ুৰ বেগ, কুন্দিল পাবগৈ লাগে ৰাতিৰ ভিতৰ। ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাচ্চা, এৰাম আহিব আহিব বুলি সখীয়ে বুজায়, আহিব আহিব বুলি সখীয়ে বুজায়, ৰথৰ চকা ঘূৰিছে বায়ুৰ বেগ, কুন্দিল পাবগৈ লাগে ৰাতিৰ ভিতৰ। ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাচ্চা, আহিব আহিব বুলি সখীয়ে বুজায়, আহিব আহিব বুলি সখীয়ে দিহানাম হ'ল। এতিয়া আমি সেৱা কৰিবলৈ আহিছোঁ। গোটেই চাই পাতি আছে জেগাই জেগাই। নাম প্ৰসংগ দিহানাম আদি সকলো শেষ হোৱাৰ পাছত আবেলি 3মান বজাত এয়া ৰাইজে জলপান গ্ৰহণ কৰি আছে। আৰু জলপান খাই হোৱাৰ পাছত এয়া বিলনীয়াই প্ৰসাদ বিলাবৰ কাৰণে এয়া প্ৰসাদৰ পাত এয়া সাজু কৰি আছে। আজি আমাৰ সকামৰ এতিয়া একেবাৰে শেষৰ পৰ্যায় পাইছেহি আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিলে, ভকতে খালে আৰু কিছুমান ঘৰা ঘৰি গৈছে।
আৰু আমাৰো কিছুমান যাৱতীয় কাম আছে, কামখিনি কৰিও আমিও লাহেকৈ আৰু ঘৰলৈ উভতি যাম। আজি আমাৰ খুৰাৰ আদ্য শ্ৰাদ্ধৰ দিনটো অতি সুকলমে পাৰ হ'ল আৰু ধুনীয়াকৈ সকলোবিলাক কাম সমাপন হ'ল আৰু যথেষ্ট গৰম আছিলে, তথাপিতো মানে সুন্দৰভাৱে পাৰ হ'ল দিনটো। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আমি ইমানতে সামৰিছোঁ আমাৰ পৰিয়ালৰ সকলোবিলাকে। আৰু আজিলৈ ইমানতে ৰাখিছোঁ। যদি ভাল লাগে ভিডিঅ'টো তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।